हेलो फ्रेंड्स, आज मैं एटा जगत যাব বিচাৰিছো। আজি খুব ধুনিয়া বিহু এটা প্রোগ্রাম আছে, মই দেখাম আপোনালোকক। বলক মোৰ লগত হ'ব দে। এই গৰিয়সী বিবাহ ভৱনটো আছে লালগণেশত। ইয়াতে সুস্মিতা বেকিং ক্লাছৰ পৰা এটা কুকিং কম্পিটিশন কৰিছিলে। আমি অনলাইন কম্পিটিশনটো দিছিলো আৰু তেওঁ মানে বিহু বুলি এটা ওয়ার্কশপ পাতিছিলে আৰু এক্সিবিশনো চলি আছিল। তাতে আমাৰ প্ৰাইজ এনাউন্সমেন্টটো হ'ব বুলি কৈছিলে। সেইবাবে আমাক তেওঁ মাতিছিলে। সেইদিনাখন 11, 12, 13 তিনদিনীয়া এটা এক্সিবিশন চলি আছিল আৰু তাতে আমাক মাতিছিলে। আমি এক্সিবিশন চাইছো। প্ৰথম গৈ পেলে খুব ধুনিয়া কোৱালিটি তেওঁলোকে আনিছিলে। শপৰ পৰা যিবিলাক মানে এক্সিবিশনৰ কাৰণে লৈ আহিছিলে। তাতে মেখেলা চাদৰ আছিলে, গহনা আছিলে, তাৰ পিছত বেড কভাৰ আছিলে, বহুত কিবা কিবি লৈ তেওঁলোকে বহিছে আৰু খুব কম ৰেঞ্জত ভাল কোৱালিটি আছিলে। আমি চালো। তাৰ পিছত তেওঁ আমাক এটা ওয়ার্কশপো দিব বুলি কৈছিলে। আমি আছিলেতো বহুত কেইগৰাকী কন্টেস্টেন্ট, কিন্তু তাতে আমি গৈছিলো মানে সকলোৰে সুবিধা মিলা নাই। কিউকি বিহুৰ আগত কিছুমানৰ কাম আছে, কিছুমানে বাহিৰত গৈছিলে। সেইবাবে আমি 15 গৰাকী মান তাতে উপস্থিত আছিলো। আৰু ইয়াতে এটাৰ পৰা তেওঁ মাতিছিলে। আমি গৈ পাইছো 1 বজাত, কিন্তু কিছুমানে ৰাস্তা ট্ৰেফিক জেমৰ কাৰণেও দেৰি হৈছে। প্ৰথমতে আমি গৈ পাইছিলো 1 বজাত মই আৰু শিখা তামুলী। তাৰ পিছত তাতে এজনকে আহি আছিলে। আহাৰ পিছত আমাৰ একদম সময় মানে 2:30 বাজিলে আৰম্ভ হোৱাত। 2:30 বজাত সুস্মিতাই আমাক কেকৰ ওয়ার্কশপ দিলে আৰু ইয়াতে এটা কোম্পানী আছিলে জিয়ন কোম্পানীৰ প্ৰডাক্ট ইউজ কৰিছিলে। তেওঁলোক কলকাতাৰ পৰা আহিছিলে আৰু সুস্মিতা আৰু তেওঁৰ লগত শেফ এজনে আমাক ওয়ার্কশপ দিছিলে কেকৰ। তেখেতৰ টিপছখিনি আমাক তেওঁ জনাইছে। খুব ধুনিয়াকে ক্লাছ দেখাইছে আমালোকক কেনেকে কি কেক বনাব লাগে। যিবিলাকে নাজানে তেওঁলোকে উপকৃত হৈছে আশা কৰিছো। মই পিছে কেক বনাও, সেইবাবে মোৰ কাৰণে ভাল লাগিছে দেখি পেলাই তেওঁ ইমান ধুনিয়াকে কৰিছিলে। আৰু তাৰ পিছত কেক বনোৱা হৈ গৈছে। 4টা কেক ডিজাইন তেওঁলোকে দেখালে। এটা আছিলে কেৰামেল, চকলেট কেৰামেল ওপৰত ডিজাইন কৰিছিলে। তাৰ পিছত মুজ বনাইছিলে আৰু ষ্ট্ৰবেৰী ক্ৰাশ, ষ্ট্ৰবেৰী জেল ইউজ কৰি পেলাই কেনেকে বনাই দেখাইছিলে। তাৰপিছত তেওঁ প্ৰাইজ ডিষ্ট্ৰিবিউচন কৰি আছে, কোনে কোনে পালে। এইখিনি সময় আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট আছিলে। আমি যেতিয়া এটা কম্পিটিশনত যাওঁ, বহুতে সঠিক কথা নাজানা। আমি তেনেকে কথা কওঁ, মই এইটো বনাইছো, সুস্মিতা, মই বনাইছো, এইটো তাকে কয় একদম কেমেৰা ফ্ৰেণ্ডলি কৰি ধুনীয়াকে ক'ব লাগে। নেক্সট কম্পিটিশনত গ'লে অফলাইন হৈ যায়, ধুনীয়াকে গাড়ী ক'লে গ'ল আৰু যেতিয়া অনলাইন হয় ভিডিঅ' কাটি আমাৰ 2 মাৰ্কছ আৰু প্ৰেজেণ্টেশ্যনটো ঠিক আছে। মই কিয় দিছো বা আমি ট্ৰেফিকটো ডিচিশ্যন লৈছো কি ভাল হ'ব, এইটো মই ক্লিয়াৰ কৰিছোঁ। Congratulations. অমিতা লৈ কাম কৰিছে। অমিতা আমাৰ পেটৰ কাৰণে হওক, বডিৰ কাৰণে হওক পুৰা হেল্ডি। আৰু তাৰ যিটো কথা কোৱাৰ মানে ভিডিঅ'ত ৱে ইমান ধুনীয়াকৈ বুজাই দিছে বস্তু। আপোনালোকে আজি আকৌ এবাৰ তাৰ ভিডিঅ'টো চাব, তাৰপিছত মোৰ জেপমেণ্টটো চাব, ঠিক আছে। সুলক্ষণা অমিতাৰ কাৰণে এবাৰ পুৰা চেক্টৰী মাৰিছে আৰু প্ৰেজেণ্টেশ্যনটো একদম বঢ়িয়া। Position
তাৰপিছত আমাক সকলোকে লগত লৈ সুস্মিতা কেক কাটিং কৰিছিলে আমাক কিয়কি আমি টেষ্ট কৰিম তেখেতৰ কেকবিলাক কেনেকৈ হৈছে আমি টেষ্ট কৰিবৰ কাৰণে সকলোৱে মিলি একেলগত কেক কাটিলো কেক কাটি পিলে আমি সকলোৱে টেষ্ট কৰিলো তাৰপিছত আমি অকনমান বিহু নাচিলো যেহেতু বিহু লৈ পেলে প্ৰগ্ৰামটো আছিলে তাৰপিছত মই গৈ পেলে শপ বিলাকত গৈ অসমীয়া গামুচাৰ ৰুমাল আৰু গামখাৰু এনেকুৱা কিবা কিবি সৰু সুৰাকে বজাৰ কৰিলো বজাৰ খুব ধুনিয়া এটা অনুষ্ঠান হৈছে খুবেই এনজয় কৰিলো আমি থ্যাংক ইউ সুস্মিতা ইমান সুন্দৰ এটা দিন আমাক উপহাৰ দিয়াৰ বাবে খুবেই ভাল লাগিছে দিনটো আমি খুব ধুনিয়াকে এনজয় কৰিলো সকলোৱে আমি খুব ভাল পালো প্ৰগ্ৰামটো তাৰ পিছত আমাৰ প্ৰগ্ৰাম শেষ কৰি আমি সবে যাৰ যাৰ নিজৰ ঘৰলৈ বুলি উবেৰ বুক কৰা ষ্টাৰ্ট কৰিলো সকলোৱে গুছি গ'ল লাষ্টত ময়ে আছিলো পিছত এইবিলাক বস্তু অলপ চালু কিনিলো কিন্তু খুব বেছি হাতত পইচা লৈ যোৱা নাছিলো সেই কাৰণে বহুত কিবা কিবি কিনিব নোৱাৰিলো মোৰ মেখেলা চাদৰ এযোৰ কিনাৰ ইচ্ছা আছিল কিন্তু নোৱাৰিলো আজি যোৱা সম্ভৱ নহল আৰু তাৰ পিছত প্ৰাইজ ললো কাপোৰ কানি কিনিলো এতিয়া ওলাইছো যাবলে ঘৰলৈ গৈ আছো